নমস্কাৰ আৱাৰ নৰ্থ ইষ্টলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই স্বাস্তিকা। আজি সমগ্ৰ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হ'ব হিন্দী দিৱস। হিন্দী, হিন্দু আৰু হিন্দুস্তান এই তিনিটা শব্দৰ ত্ৰিবেণী সংগমতেই লুকাই আছে দেশৰ আচল তত্ত্ব। প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ 14 তাৰিখে ভাৰতত পালন কৰা হয় হিন্দী দিৱস। আজিৰ তাৰিখত হিন্দী দিৱসত প্ৰায় 30 কোটি মানুহে মাতৃভাষা তথা বিশ্বৰ সকলোতকৈ বেছি ব্যৱহাৰ হোৱা ভাষাসমূহৰ ভিতৰত চতুৰ্থ স্থানত আছে হিন্দী ভাষা। 1949 চনৰ 14 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোতেই ভাৰতৰ সংবিধানত প্ৰস্তাৱনা সমিতিয়ে দেৱনাগৰী লিপিৰে লিখা হিন্দীক ভাৰত চৰকাৰৰ চৰকাৰী ভাষাৰূপে স্বীকৃতি দিছিল। এই পবিত্ৰ দিনটোতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱেও সম্পূৰ্ণ ভাৰতবাসীলৈ হিন্দী দিৱসৰ উলক আৰু শুভকামনা জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট।